আৰু শিৱানী চাবাচোন নাচি দিবা আকৌ শিৱানী নাচ তই শিৱানী শিৱানী নাচ ধুনীয়াকে ডান্স শিৱানী ঐ আছা শিৱানী নাচি আছে আমাৰ শিৱানী আৰু ডালিমি কোৱাৰ লগত ডালিমিও নাচে আকৌ দেই ডালিমিও নাচে ডালিমিও নাচি দে ডালিমি নাচি দে ইটো মাথা ঘুৰাই ঘুৰাই পকলা হয় ডালিমি নাচি আছে আৰু এফালে ধনবৰ আকৌ শিৱানী গোটেইকেইটা আছে একেলগে ভাল লাগে এনেকৈ কাৰণ হাতীক মৰম কৰিব লাগে ভাল পাব লাগে আমি সেইটোৱে বিচাৰোঁ চবকে সেইটো মেছেজ দিব বিচাৰোঁ আমি মৰ্নিং এয়া হ'ল লক্ষী চতিয়াৰ লক্ষী তোৰ নাম কি আছিলে চাংগী আৰু চাংগীয়ে চলাই লক্ষীক চতিয়াৰ লক্ষী আৰু এজনী মাইনা সন্দীপে চলাই মাইনাক আৰু হ'ল পূৰ্ণিমাই মাতি আছে মইনাক সেইফালে আছে ৰংমালা চন্দনে চলাই গোলাঘাটৰ ৰংমালা এয়া নমস্কাৰ দিলে আৰু এয়া আমাৰ লালা বুঢ়াই আৰু এইফালে বৰবাবুৱে চিট খুলি আছে পূৰ্ণিমাৰ পূৰ্ণিমাৰ চিট খুলি আছে আৰু মইনা ৰখি আছে লক্ষী ৰখি আছে ৰংমালা ৰখি আছে ধুনীয়াকৈ আৰু এই ৰাজু ভাইয়াৰ দোকান হয় ৰাজুদাৰ দোকান বাগৰিত আৰু ইয়াত আহিলে আমাৰ হাতীকেইটাক পাবই লগতে ইয়াত কলো আছে কলো খুৱাব পাৰিব ইয়াৰ পৰা কলখিনি আমাৰ হাতীবিলাক থাকে ইয়াত খুৱাব পাৰিব সিহঁতক আৰু ৰংমালা লক্ষী মইনা চবেই একেলগত আছে কাঞ্চন অহা নাই ৰ মই অনা নাই আৰু এইফালে ডালিমিক বন্ধ আছে ডালিমি ডিউটি মাৰি আহিলে ধনু ডিউটি মাৰি আহিলে এতিয়ালৈকে কাঞ্চন আহি পোৱা নাই আলিদা অহা নাই এতিয়ালৈকে তাৰ কেম্পতে আছোঁ বৰ্তমান আৰু এয়া ৰংমালা বহুত ধুনীয়া হাতী ৰংমালা মানিক তাৰপিছত ধনবৰ ডালিমি এইবিলাক চব গোলাঘাটৰ হাতী হয় আৰু দেখাত খুব ধুনীয়া কোমোৰা বনৰ হাতী হয় যাবা চবকে নমস্কাৰ দি লাহে লাহে গৈ আছে তাৰ আগত সোণমালা গ'ল এতিয়া আৰু লক্ষী আৰু ৰংমালা গৈ আছে আৰু এয়া ৰাহুল আহিলে দেৰগাঁৱৰ পৰা এতিয়া ঘৰতে বৰ্তমান তই যা আৰু পূৰ্ণিমাৰ এইফালে দুলচি খুলি আছে লালা বুঢ়াই আৰু মইনা ইয়াত ৰৈ আছে ধুনীয়াকৈ চবেই কৈ থাকিলে কেনেকৈ জোকাই নাথাকচোন হাতীটোক চাচোন কিমান ধুনীয়াকৈ বৈদ দিছে আৰু বৰষুণৰ বতৰ চব বোকা হৈ গ'ল চাৰিওফালে খালি বোকাই চাৰিওফালে বোকা হৈ গ'ল আৰু এয়া মইনা ৰখি আছে আৰু আমি ইয়াত আড্ডা চলিছে আৰু আমাৰ ৰাতিপুৱা ডিউটিৰ পৰা চবেই আহিলে একেলগে অহাৰ পিছত আৰু এয়া ৰৈ আছে ডালিমি এফালে নাচি আছে এয়া ডালিমি ডালিমি নাচ ডালিমি ভালছে নাচ ডালিমি নাচ তাৰ এতিয়া মুড নাই নাচিবলৈ তথাপি অলপ আৰু ডান্স কৰিছে অলপ নাচিছে বাৰু আৰু আমাৰ মাইনা ৰৈ আছে ধুনীয়াকৈ গৈ আছে মাইনা কলৈ গৈ আছা পিছু ক'ত যাব লাগে ই মানে অকলে আছে আৰু ওপৰত কোনোবা নাই কাৰণে কেম্পত যাবলৈ ধৰিছে কেম্পতে যাব হ'ল মইনা হ'ল পূৰ্ণিমা চিপছ খায় নেকি বা মোৰ মেলি দিছে একদম খাবলৈ চিপছৰ লগত লাখৰিটোও খাই দিছে পূৰ্ণিমাই কল আনিব গৈছে পূৰ্ণিমাই কল লৈ নিজৰ থানত যাব এতিয়া কাৰণ ডিউটি মাৰি আহিলে এতিয়া আৰু বান্ধিব নি তাত এক পিচ লৈছে কল আৰু লাহে লাহে গৈ থাকিব তাৰ কেম্পলৈ
পূৰ্ণিমা গৈ আছে আৰু এতিয়া কাঞ্চন অহা নাই এতিয়ালৈকে কাঞ্চন আহিলে দেখুৱাম বাৰু আপোনালোকক কাঞ্চন চাগে লাষ্ট ট্ৰিপ পৰিলে তাৰ সেইকাৰণে দেৰি হ'ল অহা আহি আছে চাগে এতিয়া সময় হ'লে আৰু কাৰণ হাতী চাফাৰী ৰাতিপুৱা 5:30 পৰা 8:30লৈকে হয় 8:30 ওপৰতে বাজিলে ক'ৰবাত চাহ তাহ খাইছে চাগে আৰু ক'ৰবাত দৌৰিছে হ'ব পাৰে আৰু মই নাচাক লাহে লাহে খালি নিজৰ কেম্পলৈ যাব বিচাৰে কাৰণ কেম্পত গ'লে ছিটকেইটা খুলি দিব আৰু ধুনীয়াকৈ আকৌ তাক দি বান্ধি দিব ধুনীয়াকৈ খোৱা বোৱা দি চাহ লাহে লাহে ক'লে গৈ আছে মইনা ক'ত গৈ আছে মইনা হয় মইনা তুমি কল খাবা নেকি নাযায় লোকৰ কল নাখায় তোমাৰ আছে নহয় চেয়াগেট চেয়া ৰে হে মইনা চেয়া চে নাযায় চেয়া হে পাগলি চেয়া চেয়া চাচোন চেয়া হে মইনা চেয়া ইয়াতে ৰখি ৰাখ দেই আৰু এয়া পূৰ্ণিমাক লালাকাই বান্ধি আছে কাঞ্চন এতিয়ালৈকে অহাই নাই কাঞ্চনৰ কাৰণে বাট চাই আছোঁ আৰু এইফালে আমাৰ ডালিমে নাচি আছে ডালিম এয়া ডালিমে চাক কেনেকৈ নাচি আছে ডালিমে চাক কিমান ধুনীয়াকৈ নাচি আছে নাচা নাচ হে বেটি নাচ দেখি নাচ বেটি নাচ ডালিমে নাচ চাক কি কৰি আছে ডালিমে আৰু এইফালে আমাৰ বেটা ধনবৰ এয়া ধনবৰক কলগছ দিলে কলগছবিলাক খাই কৰি সেইফালে গছৰ লগত ধুনীয়াকৈ ৰৈ আছে আৰু এই পূৰ্ণিমা কলগছ ফালি খাই আছে আৰু চাক ধনবৰে কি কৰি আছে চাক দাঁত দি সেই চাক চেগুন গছৰ ছালবিলাক উঠাই আছে উঠাই নিজে খাব আকৌ সেয়া চাক কেনেকৈ কি কৰি আছে চাক ছালবিলাক উঠাই আছে সেয়া চাক ছাল উঠাই আছে চাক কেনেকৈ ছাল উঠায় সেয়া ধনবৰে সেয়া চাক ছাল উঠাই আছে গছৰ যিবিলাক বাকলি আছে বাকলিবিলাক মানে দাঁত ভৰাই উঠাই কৰি আকৌ চুবাই খাই থাকে সেয়া খাই আছে চাক ধনবৰে এনেকুৱা আৰু গছৰ ছালবিলাক চব উঠাই দিয়ে যিকোনো গছৰ ছালবিলাক খুব খায় ধনবৰে মতা হাতীবিলাকে বেছি গছৰ ছালবিলাক বেছি খায় আৰু পূৰ্ণিমাই কলগছ দিলে এডাল এয়া সেইটোৱে খাব বৰ্তমান আকৌ পিছত পাহাৰত নিব আকৌ তো কাঞ্চন অহা নাই আহি লওক কাঞ্চন ডালিমে চাই আছে মইনাক মাতি আছে আৰু মইনাক ক'ত যাওঁ নাযাওঁ তেনেকুৱা কৰি আছে আগতে কাঞ্চন আহি পাই গ'ল বহুত লেট হ'ল অহা এয়া চাক লাহে আহি আছে কাঞ্চন এই বহি আছো কেতিয়াৰ পৰা নাহাই এই মাত্ৰ আহি পালা ঠিকে আছে দে ডিউটি ধুনীয়াকৈ কৰি আহিলি কি কৰিব গৈছিলি তই ঠিকে আছে দে যা ধুনীয়াকৈ খুল ল পিছত আৰু কথা বতৰা পাতো আকৌ সেইফালে তিনিজনী হাতী এইফালে পাহাৰলৈ গৈ আছে সিহঁত পাহাৰত যাব তাতে নি এৰাল দিব তাতে দিনটো খানা চানা খাব খাই কৰি আকৌ আবেলি গধূলিমানত লৈ আহিব আহি আকৌ দানা পানী খুৱাব সিহঁতক তেনেকৈ ৰাখিব এতিয়া পাহাৰত গৈ আছে তিনিজনী একেলগে চাক ডাঙৰ জয়মালা ৰত্নমালা আকৌ লগত আছে মণিমালা তিনিজনী হাতী আছে সিহঁত পাহাৰত গৈ আছে আৰু কাঞ্চন আহি বহুত সময় পিছত আহি কেম্প পালে তাৰ চিট গাড়ীবিলাক খুলি আছে আৰু দিনটো তাৰ কাম বন একো নাই ৰাতিপুৱা 5টাৰ পৰা 5:30 পৰা 8:30লৈকে ডিউটি 3টা ট্ৰিপ হয় 1 ঘণ্টাকৈ ট্ৰিপ হয় 3টা ট্ৰিপ মাৰি ধুনীয়াকৈ আহিলে এতিয়া আৰু দিনটো এই কলগছ আছে এইফালে কলগছ এই কলগছবিলাক খাবলৈ দিব দিনটো খাব ৰাতিও খাব বতৰ ভাল হ'লে পাহাৰত লৈ যাব আৰু নহ'লে আৰু ইয়াতে থাকিব কাৰণ দিনটোত আৰু তাৰ কোনো কষ্টৰ কাম কৰিব নালাগে কোনো কাম নাই 3 ঘণ্টা অলপ কষ্ট কৰে আৰু কাৰণ কৰিব লাগিব ন হাতী বহাই থ'লে নহ'ব যে হাতী আপুনি বহাই ঘৰত ৰাখিলে তেনেকৈ ৰাখিলে নহয় হাতীক একচুৱেলিতে খোজ কৰাব লাগে আৰু দৈনিক শাৰীৰিক পৰিশ্ৰম অলপ কৰাব লাগে শাৰীৰিক পৰিশ্ৰম যেনেকৈ মানুহে জিম কৰে বা এক্সাৰচাইজ কৰে য়োগা কৰে সেম তেনেকুৱা হাতীটো ধৰক অলপ খোজ কৰাব লাগে অলপ কষ্ট কৰাব লাগে শাৰীৰিক পৰিশ্ৰমটো কৰালে বডি ফিটনেছটো ঠিক থাকে গাটো ভাল থাকে সদায় ফ্ৰীলি থাকে তেনেকুৱা ধৰক কাজিৰঙা ডিউটিবিলাক তেনেকুৱাই একো তেনেকুৱা গধুৰ কোনো বুজা নহয় যে লৈ গ'লে হাতীয়ে কষ্ট পাব একো কোনো তেনেকুৱা বুজাই নহয় এই 4জন মানুহলৈ জাষ্ট 1 ঘণ্টামান ঘূৰাই 3 ঘণ্টা ঘূৰাই মানে 1 ঘণ্টাকৈ তেনেকৈ ঘূৰাই ধুনীয়াকৈ লৈ আহে আৰু এতিয়া কোনো কাম বন নাই
এতিয়া কলগছ দিব ইয়াৰ পৰা আৰু বান্ধি দিব, ধুনীয়াকৈ খাব, বহিব, বিন্দাছ আৰু। আকৌ ৰাতিপুৱা কাইলৈ মৰ্ণিং উঠিব 3টা বজাত, উঠি গা পা ধুৱাব, চিট গাড়ী বান্ধিব, 3 ঘণ্টা ডিউটি কৰিলে, ইমানটোৱে আৰু, বেলেগ আৰু কাম নাই। যেনেকুৱা আন হাতীবিলাক যেনেকুৱা পাহাৰত কুন্দাৰ কাম কৰায়, গছ টনা কাম কৰায়, সেইবিলাক আমাৰ হাতীক নকৰায়। বহুত ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখে, লগতে দানা পানীও দিয়ে, ধুনীয়াকৈ চোৱা চিতাৰ মাজতে থাকে, খুব দায়িত্ব মেইনটেইনত থাকে আমাৰ হাতীবিলাক, খুব ধুনীয়াকৈ থাকে। সেইকাৰণে আমাৰ হাতীবিলাক দেখাটো ভাল আৰু খুব ধুনীয়া আৰু খুব ভালকৈ থাকে। এনেকৈ থাকিব লাগে, হাতী এনেকৈ ৰাখিব লাগে। কাৰণ বেলেগ মানুহে পাহাৰত বহুত বোজা তোজা টনাই, গছ টনাই, সেইবিলাক কাম আমাৰ হাতীয়ে নকৰে, টোটেলি নকৰে। আমাৰ কাজিৰঙাত 6 মাহ থাকে আৰু 6 মাহ ঘৰত থাকে, তেনেকৈ চলি থাকে হাতী। আৰু দেখাটো ধুনীয়া আৰু যতনো খুব পায়। আমাৰ মালিক, আকৌ মাহুত, কণ্ট্ৰেক্টাৰ, ঠিকাদাৰ চবেই ভাল, বহুত যতন কৰে আমাৰ হাতীবিলাকক আৰু খুব ধুনীয়া, খুব ভাল। আৰু এইফালে আৰু এজনী হাতী আছে, এয়া এইজনী হাতীও পাহাৰত গৈ আছে। ঐ ভূপেন, ৰ তোক কেতিয়াৰ পৰা মই বিচাৰি আছোঁ। আৰু এই হাতীজনীৰ নাম হ'ল ভাগ্য। সোণমালা আৰু ভাগ্য বহুত মিল, সিহঁতৰ বান্ধৱী হয়। সিহঁতে মানে তেনেকুৱা কাজিয়া মাৰপিট নকৰে, খুব একেলগে মিলিজুলি থাকে, খুব ধুনীয়া হাতী। দেখাটো ডাঙৰ, বহুত ওখ পাখৰ হাতী হয় ভাগ্য। আৰু সোণমালা ভাগ্যতকৈও বহুত ওখ। আৰু এজন হ'ল ভাগ্য, ভাগ্য নহয় জানো, সেইজনী হ'ল ভাগ্য। আৰু ভাগ্যক পাহাৰত নি আছে। আৰু এইজনী হ'ল ভাগ্য। ভাগ্য ক'ত আছিলে হাতীজনী? ভাগ্য ক'ত আছিলে? মংগলদৈ। আৰু চলাই ভূপেনে, আৰু বহুত ভাল ল'ৰা, বহুত ধুনীয়া। তোক বিচাৰি আছোঁ মই, নাপাওঁৱে মানুহটোক। তাত থাকা না, এই পাহাৰত যাবি? ভাগ্য যা, ধুনীয়াকৈ যা, পিছত লগ পাইছোঁ, যা। ডিষ্টাৰ্ব দি আছে ন সেইকেইটাৰ কাৰণে? মাৰে। ভাগ্য ধুনীয়াকৈ যোৱা। আৰু বেলেগ হাতী আছে, দেখুৱাই আছোঁ। তো ভাগ্য গৈ থাকক পাহাৰলৈ। আৰু এইফালে আছে ৰাধা আৰু মণি, দুজনী হাতী আছে। তো সিহঁত আহি আছে ধুনীয়াকৈ। সেয়া এইফালে ভাগ্যক লৈ গৈ আছে পাহাৰলৈ। সেয়া ভাগ্য গৈ আছে। আপোনালোকক দেখুৱাওক কোন পাহাৰত যায়, ক'ত যায় নাযায়, মই চব দেখুৱাই আছোঁ লাহে লাহে। এইফালে যাবি। আৰু সিহঁতে পাহাৰত গৈ আছে, মই দেখুৱাই আছোঁ। আৰু এয়া নমস্কাৰ দি আছে। মণিমালা ন? মণিমালা নগাঁৱৰ হয় আৰু ৰাধা কামপুৰৰ হয়। এয়া দুইজনী হাতী। তো সিহঁতে ক'ত যাবি? তহঁত হাৰমতি যাবি? তই ক'ত যাবি? যা যা, ফুৰি আহ, যা। ধুনীয়াকৈ খোৱাবি বোৱাবি বোলো। পেট ভৰাই খুৱাই লৈ আহিবি, যা। যা, ৰাধা হয়। খুব ধুনীয়া হাতী, খুব গোলগাল চেহেৰা। যে সিহঁত ধুনীয়াকৈ গৈ থাকক। সেয়া চাওক কিমান ধুনীয়াকৈ গৈ আছে। সিহঁত গৈ থাকক বাৰু লাহে লাহে। আৰু চাওক সেইফালে ভূপেনে লৈ গৈ আছে ভাগ্যক। এইটো কাৰ্বি আংলং পাহাৰ হয়। আৰু আমি হাতীবিলাক এইফালে লৈ যাওঁ বেছিভাগ। পাহাৰত খাবলৈ দিয়া হয়, এৰাল দিয়া হয় পাহাৰত নি। আৰু এই লাহে লাহে গৈ আছে। সেয়ে চাওক তাতো হাতী আছে। আৰু লাহে লাহে তেনে পাহাৰত উঠি তাত নি এৰাল দিব। সেয়া চাওক পাহাৰত নি ধুনীয়াকৈ এৰাল দিব। গৈ আছে লাহে লাহে, গৈ থাকক। ময়ো পাহাৰত যাম অলপ পিছত। আমি বেলেগ হাতীৰ লগত যাম, সোণতৰা, কাঞ্চন, এইবিলাক বহুতকেইটা হাতী যাব। তো খানা চানা খাবলৈ যাম পাহাৰত। বাঁহৰ চুঙাত ভাত খাম, মাংস বনাম, ব্ৰইলাৰ লৈ লৈছোঁ। চুঙাত মাংস বনাম, ভাত বনাম, তেনেকৈ খাম। দুপৰীয়া এটা খানা খাম। হাতীৰ মালিক মাহুতবিলাকে মিলিজুলি একেলগে খানা এটা খাম অলপ পিছত। বতৰটো ডাৱৰীয়াটো, অলপ ৰ'দ উঠিলে যাম আকৌ। তো আকৌ বেলেগ জেগালৈ গৈ থাকোঁ ব'লক লাহে লাহে। লগ পালোঁ আজি আমাৰ আলিদাৰ কেম্পত। আৰু শিৱানী এতিয়া নাচি দিব দেই। শিৱানী নাচি দিয়া, শিৱানী নাচি দিয়া। এয়া চাওক শিৱানীও নাচি আছে, এইফালে আকৌ ডালিমিও নাচি আছে। শিৱানী নাচা, ধুনীয়াকৈ নাচি দিয়া, ৰাইজক দেখুৱাই দিয়া। চাওক কিমান ধুনীয়াকৈ শিৱানীয়ে নাচে, চালে বহুত ধুনীয়াকৈ নাচিব পাৰে শিৱানীয়ে। এইয়া চাওক, বহুত ধুনীয়াকৈ নাচে শিৱানীয়ে, চালে কিমান ধুনীয়াকৈ নাচে শিৱানীয়ে। এইয়া চাওক। আৰু ধন, ডালিম আৰু শিৱানী, এয়া তিনিটা ক'ত যাব হাতী? পাহাৰত লৈ যাবি খুৱাবলৈ। তাতে ধুনীয়াকৈ লৈ যা। বঢ়িয়া চাওক নাচি আছে। আৰু এই বাইদেউজনী কেৰেলাৰ পৰা আহিছিলে, যোৱাকালি নে 3-4 দিন হ'ল অহা। যোৱাকালি আমাক লগ পাইছে আৰু আমাৰ কনষ্টিটুৱেঞ্চিৰ ওচৰত যাব বিচাৰে। তেতিয়া আমাৰ কনষ্টিটুৱেঞ্চি ইয়াত নাই বৰ্তমান, চামগুৰিত আছে। তো বাইদেউ কেৰেলাৰ পৰা আহিছিলে, নিজে গাড়ী ড্ৰাইভ কৰি আহিছে ইয়াত। আৰু মোক লগ পালে আহি আমাৰ কনষ্টিটুৱেঞ্চিৰ লগত যাব বিচাৰিছিলে, কিন্তু বহুত মানে মিছ কৰি আছে। কনষ্টিটুৱেঞ্চিক লগ পাবলৈ আহিছিলে কেৰেলাৰ পৰা, কাজিৰঙাত আহিছিলে। আহি জীপ চাফাৰী কৰিলে, এলিফেণ্ট চাফাৰী কৰিলে, জীপ চাফাৰী, এলিফেণ্ট চাফাৰী কৰিলে। কিন্তু এটাই আৰু মিছ কৰিলে, কনষ্টিটুৱেঞ্চিক লগ নাপালে। পিয়াঞ্চিৰ কাৰণে আহিছিলে ইমান দূৰৰ পৰা। আৰু
কালি আহি মোক লগ পালে মানে মোক বহুত কিবা কিবি ক'লে যেনেকৈ হওক আপুনি মিলাই দিয়ক কাঞ্চি পেঞ্চিক মই চাব বিচাৰোঁ কিন্তু এতিয়া আৰু কাঞ্চি পেঞ্চি বহুত দূৰত আছে যিহেতু কাজিৰঙাৰ পৰা বহুত দূৰত কিন্তু সম্ভৱ নহয় সেইবুলি মানে বাইদেউক মানে লগ কৰাব নোৱাৰিলোঁ কাঞ্চি পেঞ্চিক আৰু সেয়া খুৱাই আছে বাইদেৱে ধুনীয়াকৈ আমাৰ শিৱানী আছে লগত ধনবৰ আছে লগত ডালিমী আৰু এইফালে আছে কাঞ্চন আৰু পিছফালে আছে এইফালে আপোনাৰ কি কয় পূৰ্ণিমা আৰু বাইদেউ ধুনীয়াকৈ খুৱাই আছে ডালিমীক ধনবৰ আৰু শিৱানীক ধুনীয়াকৈ খাই আছে ভাল লাগে এনেকৈ খুৱাব পাৰে হাতীকেইটা খোৱালে আমাৰ বহুত ভাল লাগে চাই অঁ আৰু এই ধুনীয়াকৈ খাই আছে চাওক হাতীকেইটাই আৰু বাইদেৱে বিস্কুট আনিছিলে আৰু লগত মুড়ি আনিছিলে মুড়ি খোৱালে কল খোৱালে ঢেৰ কিবা কিবি আনিছিলে গাড়ীত তেনেকৈ খুৱাই আছে মানে একচুৱেলি খুৱাব লৈছিলে কাঞ্চি পিয়াঞ্চিক কিন্তু পিয়াঞ্চিক নাপালে যিহেতু আমাৰ কাঞ্চন মানে আমাৰ কাঞ্চিক নাপালে বুলি এতিয়া ধনবৰক খুৱাই আছে ডালিমীক খুৱাই আছে শিৱানীক খুৱাই আছে তো খুব মৰম কৰে হাতীক মৰম কৰে বুলি ইমান দূৰৰ পৰা কেৰেলাৰ পৰা আহিছে আমাৰ হাতীকেইটাক চাবলৈ আৰু ভাল লাগে এনেকৈ আমাৰো ভাল লাগে এনেকুৱা মানুহ হাতীক মৰম কৰা ভাল পোৱা মানুহ আমিও বিচাৰোঁ যে ইমান হাতীক মৰম কৰিব লাগে ভাল পাব লাগে আৰু শিৱানী চাবাচোন নাচি দিবা আকৌ শিৱানী নাচ তই শিৱানী শিৱানী নাচ শিৱানী নাচি আছে আৰু ডালিমী কোৱাৰ লগত ডালিমীও নাচে আকৌ দেই ডালিমীও নাচে এয়া ডালিমী নাচি আছে আৰু এইফালে ধনবৰ আকৌ শিৱানী গোটেইকেইটা আছে একেলগে ভাল লাগে এনেকৈ কাৰণ হাতীক মৰম কৰিব লাগে ভাল পাব লাগে আমি সেইটোৱে বিচাৰোঁ চবকে সেইটো মেছেজ দিব বিচাৰোঁ আমি শিৱানী ক'ত গ'ল আকৌ শিৱানীৰ কি হ'ল শিৱানীৰ কি হ'ল শিৱানী এয়া চাওক কিমান ভাল লাগিছে খুব ভাল লাগিল এনেকৈ লগ পায় আৰু আজি মই ধনবৰ ডালিমী আৰু শিৱানী এইফালে আছে কাঞ্চন সিহঁতক আজি ইয়াৰ পৰা মই এৰিছোঁ এতিয়া আকৌ দেখুৱাম বেলেগ কেম্পতো যাম আজিলৈকে ইমানখিনি ৰাখিলোঁ আপোনালোকে চাব আৰু আপোনালোক চাব ভাল পাব নিশ্চয় আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ।